পৃথিৱীৰ চাপ বলয় কেইটা আৰু ইয়াত বতাহৰ গতিৰ বিষয়ে আমি আলোচনা কৰিম। চাপ বলয় কেইটাৰ নাম প্ৰথমতে চাই লোৱা। বিষুৱীয় নিম্নচাপ বলয়, যিটো আমাৰ বিষুৱ ৰেখাৰ আশে-পাশে অঞ্চলটোত যিটো অঞ্চল আছে সেইটোৱে বিষুৱীয় নিম্নচাপ বলয়। তাৰপিছত উত্তৰ গোলাৰ্ধটো উপক্ৰান্তীয় উচ্চচাপ বলয়, উপমেৰু নিম্নচাপ বলয় আৰু উত্তৰ মেৰু উচ্চচাপ। তেনেদৰে দক্ষিণ গোলাৰ্ধ মানে বুজি পাইছা ন, বিষুৱ ৰেখাৰ দক্ষিণ ফালে থকাখিনি, তলফালে থকা অঞ্চলটো দক্ষিণ গোলাৰ্ধ, তাতো আমি বিষুৱীয় নিম্নচাপটোতো পাইছোঁৱেই। ইয়াতে বাকী উপক্ৰান্তীয় উচ্চচাপ বলয় আৰু উপমেৰু নিম্নচাপ আৰু দক্ষিণ মেৰু উচ্চচাপ। নামকেইটা একেই, তোমালোকে মনত ৰাখিবলৈ ইমান দিগদাৰ নাই। এই চাৰিটা নাম মনত ৰাখিলেই হ'ব, এইটো আৰু দক্ষিণ গোলাৰ্ধটো নামকেইটা একেই। তাৰপিছত আমি প্ৰথমতে অতি প্ৰয়োজনীয় কথা দুটালৈ আমি মন কৰি লওঁ। এটা হৈছে যে বতাহ সদায় উচ্চ চাপৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰৱাহিত হয়। উচ্চ চাপৰ পৰা নিম্নচাপ, সেই কথাটো মনত ৰাখিবা। আৰু এটা কথা যে উত্তৰ গোলাৰ্ধত বতাহ সদায় ঘড়ীৰ কাঁটাৰ দিশত অৰ্থাৎ সোঁফালে বিক্ষেপিত হয়, আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত অৰ্থাৎ বাওঁফালে বিক্ষেপিত হয়। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই দিশবোৰ যে আমি কাঁড়চিনবোৰ দিছোঁ সেইটো নিৰ্ভৰ কৰিব। এতিয়া চাবা, প্ৰথম আহোঁ আমি বাণিজ্য বতাহ। বাণিজ্য বতাহটো হৈছে উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা বিষুৱীয় নিম্নচাপ বলয়লৈ যিটো বতাহ বলে। আমি কৈছোঁ যে উত্তৰ গোলাৰ্ধত সোঁফালে বিক্ষেপিত হয়, গতিকে এইটো সোঁফালে হৈছে, দেখিছানে? তাৰ পৰা যে আহিছে বতাহটো আহোঁতে সেইফালৰ পৰা এইটো সোঁফাল হৈছে নাই? সেইটো সোঁফালে বিক্ষেপিত। তেনেকৈ ইয়াৰ পৰা ইয়ালৈ যাওঁতেও এইটো সোঁফালে বিক্ষেপিত হৈছে, সোঁফালে। তেনেকৈ ইয়াৰ পৰা ইয়ালৈ আহিলেও তাত ৰৈ পেলাই যদি চোৱা তেনেহ'লে দেখা পোৱা যাব যে সোঁফালে বিক্ষেপিত হৈছে। তেনেদৰে দক্ষিণ গোলাৰ্ধত যেতিয়া উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বতাহটো গৈছে তেতিয়া বাওঁফালে গৈছে, হয়নে নহয়? তেনেকৈ ইয়াৰ পৰা ইয়ালৈ আহোঁতেও বাওঁফাল হৈ পেলাই আহিছে, বাওঁফালে। তেনেকৈ ইয়াৰ পৰা ইয়ালৈ যাওঁতেও বাওঁফালে বিক্ষেপিত হৈছে। সেই উপক্ৰান্তীয় উচ্চ চাপৰ পৰা বিষুৱীয় নিম্ন চাপলৈ অহা বতাহটো বাণিজ্য বতাহ, আৰু এইটো উত্তৰ পূব দিশৰ পৰা আহিছে। এই দিশটো উত্তৰ পূব দিশ হয়নে নহয়? উত্তৰ, দক্ষিণ, পূব, পশ্চিম, তাৰে এই মাজৰ অংশখিনি এইটো দক্ষিণ পূব, এইটো উত্তৰ পূব, এইটো উত্তৰ পশ্চিম, এইটো দক্ষিণ পশ্চিম, এইটো সেইকাৰণে উত্তৰ পূব বাণিজ্য বতাহ বুলি কয়। তেনেকৈ ইয়াত এই অঞ্চলটো কি পৰিছে? এইখিনিৰ পৰা গ'লে দক্ষিণ পশ্চিম বাণিজ্য বতাহ বুলি কয়। তেনেকৈ এইটো পছোৱা বতাহ, যিটো উপক্ৰান্তীয় উচ্চ চাপৰ পৰা উপমেৰু নিম্ন চাপলৈ যায়, সেইটো পছোৱা বতাহ। তেনেকৈ উত্তৰ মেৰু উচ্চ চাপৰ পৰা উপমেৰু নিম্ন চাপলৈ যিটো আহে সেইটো মেৰু বতাহ। ইয়াতো একেটাই, খালি এইটো উত্তৰ গোলাৰ্ধ, সেইটো দক্ষিণ গোলাৰ্ধ। ইয়াতো উপক্ৰান্তীয় উচ্চ চাপৰ পৰা উপমেৰু নিম্ন চাপলৈ আহিছে যিটো আমাৰ পছোৱা বতাহ। তাৰপিছত আকৌ দক্ষিণ মেৰু উচ্চ চাপৰ পৰা উপমেৰু নিম্ন চাপলৈ গৈছে, এইটো যিটো মেৰু বতাহ। এটা কথা মনত ৰাখিবা, মেৰু বতাহটো সদায় ক'ৰ পৰা? পূব দিশৰ পৰা বয়। ইয়াতো পূব দিশৰ পৰা বৈছে আৰু ইয়াতো পূব দিশৰ পৰা বৈছে। ইয়াত খালি বাওঁফালে বিক্ষেপিত হৈছে, ইয়াত সোঁফালে বিক্ষেপিত হৈছে। সেইকাৰণে এই মেৰু বতাহটো পূবালী বতাহ বুলি কোৱা হয়, পূবালী মেৰু বতাহ বুলি কোৱা হয়। গতিকে বাণিজ্য বতাহ কোনটো, পছোৱা বতাহ কোনটো, মেৰু বতাহ কোনটো, একেখিনি দক্ষিণ গোলাৰ্ধতো আছে, সেইখিনি নিশ্চয় তোমালোকে বুজিব পাৰিছা।